হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছে। তো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছোঁ পোলাও ষ্টাইলত বিৰিয়ানী কেনেকৈ বনাব। মই ইয়াত পৰ্ক বিৰিয়ানী বনাম, তো কুকাৰত বনাম, তো আপোনালোকে খুব ইজিলি বনাব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমাক পোলাওৰ বাবে যিবোৰ আমি বেছিক সামগ্ৰী লওঁ, তো বিৰিয়ানীটো সেইটোৱে ইউজ কৰিম আমি। তো বিৰিয়ানীৰ লগত বুটৰ দালি অকণমান বনাইছিলোঁ, যাতে অকণমান গ্ৰেভিনেছটো কমি যায়, মানে অলপ শুকান ভাৱটো কমি যায়। তো ফাৰ্ষ্টতে মই মোৰ গাহৰিখিনি বইল কৰি লৈছোঁ, তাৰপিছত সৰুকৈ পিঁয়াজ কাটিছোঁ এণ্ড যিবোৰ নেচেচাৰী মছলা হয় সেইবোৰ ৰাখিছোঁ। তো তেল গৰম হ'ব দিছোঁ। এফালে মই চাউলটো তিয়াই থোৱা নাছিলোঁ, চাউলটো সেনেকৈ বাকি থ'লোঁ, বাচমতি চাউল লাগিব। তো তেলত পাঁচফোৰণ, তাৰপিছত তেজপাতা দিলোঁ, তাৰপিছত পিঁয়াজ দি কিনে অকণমান টাইম মই লৰাই থাকিম। এনেকৈ বহুত বেছি ল' ফ্লেমত নহয়, মিডিয়াম ফ্লেমত আপুনি লৰাই থাকিব পিঁয়াজখিনি যেতিয়ালৈকে গল্ডেন ব্ৰাউন হ'ব। দেন তাত আপুনি এড কৰিব অকণমান চল্ট, যাতে যিটো জৰ্জৰীয়া ভাৱ সেইটো যাতে নোহোৱা হয়। আৰু পিঁয়াজটো বহুত বেছি জ্বলাই নিদিব, বহুত বেছি মানে ৰান্ধি নিদিব পিঁয়াজটো। অকণমান যিটো চিলি চিকেনৰ নিচিনা যেনেকৈ থাকে তেনেকৈ থাকিলে ভাল লাগে। দেন তাত মই আদা নহৰু পেষ্ট এড কৰিছোঁ 2 টেবুল স্পুন, যিহেতু মই 2 টেমা মানে চাউল দিছিলোঁ। তো তাৰপিছত মই জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, অকণমান চিকেন মছলা, মিট মছলা দিছোঁ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰটো দিছোঁ, যাতে কালাৰটো অকণমান দেখাত ধুনীয়া হয়। তাৰমানে সেইটো কাৰণে একদম পোলাও ষ্টাইলত বনালে হয়। পোলাওত আমি খালি হালধি নিদিওঁ, কিছুমানে হালধিও দিয়ে বাৰু পোলাওত, সেইটো বেলেগ কথা। তো সেইটোৱে। তাৰপিছত মই মছলাখিনি ভালদৰে লৰাই থাকিমগৈ, যেতিয়ালৈ মই মোৰ মন পচন্দৰ কালাৰ এটা নাপাওঁ, এটা ফ্লেভাৰ নাপাওঁ, তেতিয়ালৈকে মই মছলাখিনি এনেকৈ লৰাই আছোঁ। তো দেখিছে কালাৰটো খুব বেছি ধুনীয়া আহিছে। দেন তাৰপিছত মই এড কৰিম মোৰ বইল হোৱা গাহৰিখিনি। তো গাহৰিখিনি ভালকৈ লৰাই থাকিম। দেখিব কালাৰটো এটা বহুত ধুনীয়া, এটা ছফ্ট কালাৰ এটা ওলাই আহে, বহুত য়ামি হয় দেখিবলৈ। তাত অকণমান চেনি দিছোঁ, মই চেনি দিছিলোঁ। তো আপোনালোকে চেনি দিব পাৰে, কিছুমানে দিব পাৰে, কিছুমানে নিদিব পাৰে, সেইটো নিজৰ কথা। দেন মই তাত অকণমান চয়া চচ দিছোঁ। তো চয়া চচখিনি দি মই ভালদৰে লৰাই থাকিম মাংসখিনি, যাতে লাগি নাযায় তলত। চয়া চচ দিলে মাংসৰ কালাৰটো বহুত ধুনীয়া হয়, দেখিছেই। দেখিব খুবেই সোৱাদৰ হৈছে, মানে বহুত ধুনীয়া লাগিছে দেখিবলৈ। তো অকণমান সময় এনেকৈ ভালদৰে ভজা হ'বলৈ দিয়াৰ পিছত তাত মই যিখিনি চাউল আছিল সেইখিনি ধুই কিনে তাৰ ওপৰত বহাই দিম, তাৰপিছত ধুনীয়াকৈ লৰাই দিম। অকণমান চাউলটো ভাজি ল'লে মানে আপোনাৰ সোৱাদটো ভাল হয়, যেনেকৈ আমি পোলাওত কৰোঁ। বহুতে বইল কৰাই দিয়ে, চিটি মৰাই দিয়ে লগালগ, বাট অকণমান ভাজি ল'ব লাগে, তেতিয়া চাউলৰ যিটো গুণাগুণ আছে সেইটো হয়, তাৰ গুণাগুণটো কমিব পাৰে, কিন্তু দেখাত খুব বেছি য়ামি হয়। তো 2 মিনিটমান এনেকৈ আমি চাউলটো ভজাৰ পিছত জেনেৰেলি আমি ভাতত যিটো জোখৰ পৰিমাণেৰে আমি পানী দিওঁ, তেনেকৈ আপুনি পানীখিনি দিব, যাতে চাউলখিনি অকল ডুব যায়। বহুত বেছি পানী দিব, কাৰণ বহুত বেছি পানী দিলে চাউলটো ভাঙি যোৱাৰ চান্স থাকে। আৰু বিৰিয়ানীৰ চাউলটো যেতিয়া ভাঙি যায় তেতিয়া তাৰ সোৱাদটো নালাগে, দেখিবলৈও ভাল নালাগে, খায়ো ভাল নালাগে। গতিকে আপোনালোকে নিজৰ অনুমানৰ অনুসৰি পানীটো দিব। তাৰপিছত 2টা চিটি লগাই, ইয়াত যিহেতু মই সোনা শক্তি চাউলৰ লগত যিটো বাচমতি চাউল আহে সেইটো মই দিছোঁ, গতিকে ইয়াৰে 2টা চিটি দিলে একচুৱেলি আমাৰ চাউলটো পাৰফেক্ট হয়, সেইটো কাৰণে মই খালি 2টা চিটি দিছোঁ। 2টা চিটি দিয়াৰ পিছত গৰমে আপুনি পৰিৱেশন কৰিব পাৰে। তো আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল বুলি। তো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শইকীয়াছ ব্লগ। আমাৰ আৰু এটা চেনেল আছে জেউতিজ বিউটি ৱৰ্ল্ড বুলি, সেইটো আপোনালোকে ভিজিট কৰিব পাৰে, মই তলত লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত। আৰু
আমাৰ আগৰ কণ্টেণ্টবোৰ আপোনালোকে এবাৰ চকু ফুৰাব পাৰে যদি ভাল পায় আৰু ভাল পালে এই ভিডিঅ'কেইটি লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব পাৰে তো মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে কুশলে থাকিব বুলি আশা কৰিলোঁ বাই বাই We can change anything and make it better together. Now we're strong, don't question it. The truth will break your chains. We have the key. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna hold us back. The sea is rising like we dancers up.